এতিয়া বহুত দেৰিয়ে হৈ গ'ল, 7:30 বাজি গ'ল গধূলিৰ। ল'ৰাক পঢ়ুৱাবলৈ ওলাইছোঁ। কথা এটা মনত পৰিলে সেইকাৰণে ভিডিঅ'টো কৰি লওঁ বুলি ভাবিলোঁ। আচলতে ল'ৰা ছোৱালীক পঢ়োৱাও এটা ডাঙৰ টাস্ক বুলি ক'ব লাগিব, আমাৰ ক্ষেত্ৰত ডাঙৰ চেলেঞ্জ। মানে আগতে কি আছিলে, আগৰ দিনত ল'ৰা ছোৱালী বাই ভনী ককাই ভাই আছিলে ন, একেলগে কিতাপৰ সময়ত গধূলি সময়ত আমি একেলগে কিতাপ ওলাওঁ, বাই ভনী ভাই ককাই সকলোৱে। কিন্তু আজিকালি যিহেতু প্ৰায়ভাগৰে এটা এটা ল'ৰা ছোৱালী, তো পঢ়া শুনাৰ ক্ষেত্ৰত কি হয়, তেখেতসকলক কৈ থাকিব লাগে যে কিতাপ ওলোৱা কিতাপ ওলোৱা কিতাপ ওলোৱা। আগতে আমি আমাৰ ডাঙৰ বা দাদা এনেকৈ তেখেতসকলক দেখিয়ে কিতাপ উলিয়াইছিলোঁ। কিন্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ, প্ৰায়ভাগ নহয় কিন্তু মোৰ ল'ৰাৰ ক্ষেত্ৰত মই মানে বাৰে বাৰে কৈ থাকিব লাগিব যে কিতাপ ওলোৱা কিতাপ ওলোৱা কিতাপ ওলোৱা। তাৰপিছতহে ধৰক কিতাপ ওলায়। আৰু সিহঁতক মানে কি, প্ৰথমতে আপুনি যদি পঢ় বুলি কৈ থাকে নপঢ়ে, আপুনি বুদ্ধি খটুৱাব লাগিব, কিছুমান টেকনিক খটাব লাগিব। তাক চিলেকশ্যন কৰিব দিব লাগিব যে আমি আজি কি পঢ়িম, তুমি নিজে চিলেক্ট কৰোৱা, তুমি নিজে কি পঢ়িবা আজি কোৱা, কোনখন কিতাপ পঢ়িবা, এনেকৈ বুলি ক'লে সিহঁতে আগ্ৰহী হয়, কৰিব খোজে, পঢ়িব খোজে, তেনেকুৱা ধৰণৰ। আৰু ল'ৰা ছোৱালীক সদায় বেলেগক শুনে প্ৰশংসা কৰিব লাগে যে মোৰ ল'ৰাটো বহুত বেছি ভাল দেই, নিজে পঢ়া শুনা কৰে, নিজেই কিতাপ উলিয়াই, পঢ়া শুনাত বহুত চোকা, আৰু যি দিওঁ তাকে মুখস্থ কৰে, সকলো পাৰে। যদি অংক টানো পায় তেতিয়াহ'লে অংকত বহুত চোকা, অংক বহুত বুজি পায়, সেনেকুৱা ধৰণৰ ক'ব লাগে। তেতিয়া সিহঁতে পঢ়াৰ প্ৰতি আগ্ৰহী হয় আৰু ভাল পায়। লোকক মানে কি, নিজৰ ঘৰৰ মানুহখিনিক শুনোৱাই পেলাই বা দেউতাকক বিশেষকৈ শুনাই পেলাই ক'ব লাগে মোৰ ল'ৰাটো বহুত ভাল দেই, পঢ়া শুনা বহুত ভাল হৈছে দেই, সি কথা শুনে দেই, সেনেকুৱা নিচিনা প্ৰশংসা কৰিলে বহুত বেছি ভাল পায়। আৰু এনেকুৱা নহয় যে এইটো ট্ৰিক আপুনি সদায় অৱলম্বন কৰিলে সদায় ফল দিব, সেনেকুৱা নহয়। এনেকুৱা ধৰণৰ নতুন নতুন ট্ৰিক কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে প্ৰযোজ্য কৰি থাকিব লাগে, তেতিয়া বহুত ভাল হয়, সিহঁতি মানে পঢ়াৰ প্ৰতি অকণমান আগ্ৰহী হয়। মই তেনেকুৱা ধৰণৰ কিছুমান উপায় অৱলম্বন কৰোঁ আৰু মোৰ ল'ৰাৰ ক্ষেত্ৰত, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ল'ৰা ছোৱালীক কিন্তু জোৰ জবৰদস্তি নকৰিব আৰু সিহঁতক মানে নিজে বাছনি কৰিবলৈ দিব, তেতিয়া সিহঁতে পঢ়া শুনাৰ প্ৰতিও মানে মনোগ্ৰাহী হয়।